হাঁহি মাত দেউতা আজি নতুন এখন পাৰ্কত আহিলোঁ মাছখোৱা বটানিকেল গাৰ্ডেন তো আহকচোন কেনেকুৱা কি চাওঁ তো নতুনকৈ হৈছে মানে তো চাব আহিলোঁ এজনৰ 50 টকা কৰি তো দুজনৰ মিলি 100 টকা হৈ গ'ল তো এইটো স্পিকাৰ হয় ধুনীয়া কিন্তু স্পিকাৰ যে নালাগে তো ৱাটাৰপ্ৰুফ হয় চাগে সিস্টেমটো ভাল লাগিছে কিন্তু স্পিকাৰ যে নালাগে মানে পুৰা ইকো নিচিনা সাউন্ডটো হৈছে পুৰা ইকো টাইপ ইয়াতে কাপলছবোৰ বহিব পাৰে আৰু বহা জেগা আছে তো এতিয়া আমি অকলে আহিছোঁ তো অকলে আৰু কি বহিম আৰু জাষ্ট দেখা দিলোঁ আপোনালোকে আহিব বেলেগ লাইটিংটো বহুত ভাল লাগিছে প্লাছ মিউজিকটো মানে ধুনীয়া লাগিছে আৰু মজা ধুনীয়া কিন্তু মানে ক'ব লাগিব আৰু জেগাটো ধুনীয়া হয় তো বেলেগ আৰু কি কথা ক'ম আগতে জেল আছিলে তো এতিয়া মানে পাৰ্ক বনাই দিছে তো হেমন্ত বিশ্ব শৰ্মা ছাৰে অক্টোবৰত অপেনিং কৰিছে তো যিহেতু ইমান দিন আহিব পৰা নাছিলোঁ আজি আহিলোঁ তো ভালে লাগিছে আৰু বহুত ধুনীয়া তো লাইটিংবোৰ বহুত ধুনীয়া প্লাছ মিউজিক চিষ্টেমটো ভাল লাগিছে তো বহুত বেছি ধুনীয়া আৰু আপোনালোকে আহিব ধুনীয়া লাগছে কিন্তু নাইচ খুব ভাল বেলেগ জেগা যাঙা আজি যদি আমাৰ লগত ড্ৰোন থাকিলে হয়তো ওপৰৰ পৰা ভিউটো দেখাব পাৰিলে হয় কিন্তু ড্ৰোন নাই কিনিব লাগিব এটা ড্ৰোন 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 মন্দিৰ নেকি এইটো মন্দিৰ মন্দিৰ য়েছ এটা মন্দিৰ সৰু চাই শিৱ মন্দিৰ নেকি ধুনীয়া লাগিছে কিন্তু শিৱ মন্দিৰ এইটো পাৰ্কৰ ভিতৰত শিৱ মন্দিৰ তো চাই কিনে ভাল লাগিছে মজা লাগিছে কিন্তু চ' বেকগ্ৰাউণ্ডত যোনটো ডেক'ৰেশ্যন বনাইছে বহুত বেছি ভাল লাগিছে তো বহিব পৰা হয় বহিব পৰা জেগা হয় কিন্তু বহুত বেছি ভাল লাগিছে বহুত তো আজি বহুত পাৰ্ক দেখিলোঁ কিন্তু প্ৰথমবাৰ এনেকুৱা দেখিছোঁ বহুত ধুনীয়া লাগিছে তো আৰু নেক্সট আপোনালোকৰ পাৰ্কৰ ভিতৰত আজি শিৱ মন্দিৰ এটা দেখিলোঁ সেইটোৰ কাৰণে আৰু বেছি ভাল লাগিছে আহক আৰু বেলেগ কি কি আছে ইয়াতে চাওঁ হেল্ল' গাইছ আজি আহিলোঁ এখন নতুন পাৰ্কত তো কি ক'ম আৰু মাছখোৱাত নতুনকৈ পাৰ্ক বনাইছে তো আগতে জেল আছিলে তো এতিয়া মানে পাৰ্ক বনাইছে তো বেলেগ পাৰ্কতকৈ বহুত বেছি ভাল লাগিছে তো ভিতৰত সোমালোঁ তো কেনেকুৱা কি চালোঁ তো ডেক'ৰেশ্যনবিলাক বহুত ধুনীয়া বনাইছে আমাৰ হেমন্ত ছাৰে তো অক্টোবৰত অপেনিং হৈছে বুলি গম পাইছিলোঁ কিন্তু টাইম পোৱা নাছিলোঁ সেইটো কাৰণে অহা নাছিলোঁ আজি অলপ টাইম মিলাই আহিলোঁ তো বহুত বেছি ভাল লাগিছে তো মানুহৰ ভিৰ চিৰ সেনেকুৱা নহয় তো টিকেটৰ প্ৰাইচটোও বেছি নহয় 50 টকা এজনৰ তো আমাৰ নিচিনা মানুহৰ কাৰণে আহিব পাৰিব আৰু তো আজি ছেটাৰডে হয় নেকি তো ইমান এটা মানুহ নাই ছানডে বহুত বেছি মানুহ হ'ব পাৰে তো কিন্তু প্ৰথম কথা এটা ভাল লাগিলে যে মন্দিৰৰ ভিতৰত পাৰ্কৰ ভিতৰত এটা মন্দিৰ দেখিলোঁ শিৱ মন্দিৰ হয় তো
তো বহুত বেছি ভাল লাগিছে সেইটো কাৰণে। তো ইমান পাৰ্ক দেখিলোঁ কিন্তু এনেকুৱা শিৱ মন্দিৰ বা যিকোনো মন্দিৰ দেখা নাছিলোঁ। তো আজি পাৰ্কৰ ভিতৰত এটা মন্দিৰ দেখিলোঁ, সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। প্লিজ ক'ত গ'ল ভাল পানী ইয়াতে উঠি যাম ৰ'বা, ইয়াতে উঠি যাম। পানীবোৰৰ ষ্টাইলটো ভাল লাগিছে, কিন্তু লাইটিংবোৰ আৰু বেছি ভাল লাগিছে, মজা। বটল চটল পেলাই ইমান বেয়া কৰি থৈ দিছে। এতিয়া আমি ৰল খাম ইয়াতে, এটাই ৰল দুইজনে ভাগাই খাম আৰু পইচা পাতি নাই, এটাই ৰল দুটাও ভাগাই খাম। এইটো আমাৰ দাদাই ৰল বনাব এতিয়া। এগ রোল নাকি 30 টাকা? তো এগ রোল रोल गरम है, एक रोल बिल्कुल बोला। दियक सब दियक जी जैसे मोबाइल तो थोड़ी भी खा फोन तो रिसीव कर लो तो खाओ हमें यार वीडियो कर दिस थोड़ी दी मोबाइल तो मोमो खाम मोमो बोला कोबाय रोल खाम कोबाय नो रे की है बेटा मजा रोल तो मजा तो एक रोल बोले कोई रोल एक कौन है इधर रोल कौन रहा है छोटा कौन है कौन है इसका में एक रोल बाहर हम दादा दुकान खोल दिए थे खाने ভাল লাগে পইচা নাই কাৰণে আজি এটাই দুটাই খাই আছো পইচা দিলি না ভিডিও আছে না নাই মিনিটটো দেখাই দিয়ে